গাৰ্গ ৰৈ ৰৈ বিনালীৰ মুক্তিৰ দিনাহে অসম পাবহি জুবিন কভিডৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল যেন মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায় এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হল নহলে কেনেকৈ কোনোবাই কব পাৰিলে এছআইটিৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি পাইপ দিব মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই পানীত উপগি থকাটোৰ পাছত এটাও ভিডিঅ' দিয়া নাই কিয় শেষত যদি গম পাওঁ কভিডৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আহিছিল আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালীৰ মুক্তিৰ দিনাহে অসম পাবহি তেতিয়া আমি কি কৰিম জুবিনৰ মৃত্যুৰ কথাটো আপুনি এতিয়াও মনৰ পৰা মানি লৈছেনে হয়তো প্ৰত্যেক অনুৰাগীয়ে এই কথা কেতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নামৰ মহান সত্তাটোৱে সঁচাই আমাৰ মাজৰ পৰা বিদায় মাগিলে ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুৰ পিছত এতিয়া উদ্ঘাটন হোৱা নাই জুবিনৰ মৃত্যুৰ ৰহস্যৰ কাৰণ কিন্তু বৃহস্পতিবাৰে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালীৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতেই বহু অনুৰাগীৰ মনত এতিয়া এটাই ধাৰণা যে মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ যিগৰাকী জুবিনৰ মৃত্যু হোৱা বুলি চাৰিওফালে এতিয়া অন্ধকাৰময় পৰিৱেশ সেইজন নাছিল প্ৰকৃত জুবিন গাৰ্গ ৰৈ ৰৈ বিনালীৰ মুক্তিৰ পিছতেই অসম পাবহি জুবিন গাৰ্গ চিনেমাখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতেই জুবিন গাৰ্গৰ প্ৰতিটো জীৱনৰ কাহিনী 100% মিলি গৈছে চিনেমাখনৰ ডাইলগসমূহৰ সৈতে ইয়াৰ পিছতে সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চিত হৈ পৰিছে বিশিষ্ট সমাজসেৱিকা তথা বিভিন্ন বঁটাপ্ৰাপক জুৰি গোস্বামীৰ এটা বিশেষ ফেচবুক পোষ্ট তেখেতে পোষ্টটোত লিখিছে ৰৈ ৰৈ বিনালীৰ প্ৰমোচনছৰ পিছত এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল যেন মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায় এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হল নহলে কেনেকৈ কোনোবাই কব পাৰিলে এছআইটিৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ